ভাই রে ভাই, বিড়ির মুতা আর ইলশে মাছের মাথারে ভাই একই সাথ, খালি একটা টান দিবে দে। কলে তেনকো আছিল, হ্যালো মা তুমি পান্তা ভাত নিয়ে বই থাকো, আমি লবণ নিয়ে গেতেছি। চ্যানেলটাও কিন্তু সাবস্ক্রাইব করাই লাগবে, এটা মাস্ট বি, না হলে চলবে না। আজি আমি গৈ আছো মষ্ট ফানি বেহুদা বয়েজ তেওঁলোকক লগ কৰিবৰ কাৰণে। আমি এতিয়া চাপৰৰ পৰা 111 কিলোমিটাৰ অতিক্ৰম কৰি আহি মেঘালয়ৰ টিকৰিকিলা টাউনত আছো। আমি আহি পালো শিবিনাং, সুন্দৰ ঠাই। ইয়াৰ পৰা আৰু 8 কিলোমিটাৰ মান আমি যাব লাগিব। তো শিবিনাং বজাৰ মাটি কঁঠালৰ বাবে বিখ্যাত, আনাৰস বুলি কওঁ আমি। আহি পাইছোঁ ফুলবাৰী। এতিয়া ফুলবাৰীৰ পৰা আমি সোঁফালে বস্তিলৈকে গুচি যাম, অসম। আমি এতিয়া মেঘালয়ত আছোঁ। নেশ্যনেল হাইৱেৰ পৰা তলফালে আমি নামি আহি অসমত সোমালোঁ। এতিয়া এইটো আমাৰ গাঁৱলীয়া ৰাস্তাত সোমালোঁ। এতিয়া আমি যাম কাউৱাহাট। আহি আহি বহুত সময় লগালোঁ। ট্ৰাকটো যাবও নোৱাৰে, আমিও যাব নোৱাৰোঁ। বহুত ঠেক ৰাস্তা। বন্ধুসকল, আমি টুটু আৰু ৰফিকক লগ কৰিবলৈ আহিছোঁ। অলপ পাছতেই তেওঁলোকক আমি লগ পাম, মোৰ লগত আহক। এই আমাৰ ৰফিক, আপোনালোকে সকলোৱে চিনি পায় বেহুদা বয়জৰ। এওঁলোক হৈছে মাষ্টাৰ মাইণ্ড। টুটুকটো আৰু চিনি নোপোৱাৰ কাৰণে নাই, তোৰ নামটো মই পাহৰিলোঁ। তুমি হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছা নেকি? ছেকেণ্ড ইয়াৰ। হয় হয়, খুব ভাল লাগিল। আমি এওঁলোকৰ লগত কথা পাতিম আৰু আড্ডা হ'ব। আমাৰ ৰংমহল টিভিৰ ভিউৱাৰসকল আছে, কিবা কৈ দিয়ক। ৰংমহল টিভিৰ ভিউৱাৰসকল অলপ সময় ধৈৰ্য ধৰি থাকক, মানে কথা পাতিম আৰু বহুত আড্ডা হ'ব, সেইলৈকে ভিডিঅ'টো চাব। তো আপোনালোকে এখেতসকলৰ ভিডিঅ' দেখিছে, এনজয় কৰিছে। আৰু মোৰ ফালৰ পৰা মই কৈছোঁ, মই যিটো অনুভৱ কৰিছোঁ, আমাৰ লোৱাৰ অসমৰ ফালে যিবিলাক ভিডিঅ' বনোৱা হয়, ইউটিউব ক্ৰিয়েটৰ আছে, তেওঁলোকৰ মাজত এখেতসকল মষ্ট ছাকচেছফুল গ্ৰুপ বুলি মই ক'ব খোজোঁ। আৰু তেওঁলোকে যিবিলাক ভিডিঅ' বনায়, খুব উচ্চ মানদণ্ডৰ ফানি ভিডিঅ' বনায়, কমেডি ভিডিঅ' বনায়, য'ত কোনো অশ্লীলতা নাই, য'ত কোনো ধৰণৰ আমাৰ সন্দেহ নাথাকে, য'ত কোনো ধৰণৰ প্ৰশ্ন নাথাকে, তেনেকুৱা ধৰণৰ আৰ্টফুল ভিডিঅ' তেওঁলোকে বনায়। সেইকাৰণে আমাৰ খুব পচন্দ হয়। তো মোৰ তৰফৰ পৰা, ৰংমহল টিভিৰ তৰফৰ পৰা তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। আৰু মই তেওঁলোকক কিছু কথা সুধিম এইবিলাক সম্পৰ্কে। আপোনালোকে শুনিব, মই আশা কৰোঁ আপোনালোকে এনজয় কৰিব। এতিয়া মই সুধিব খুজিছোঁ যে এটা ভিডিঅ' বনাবৰ সময়ত প্ৰত্যেকটা ভিডিঅ'ৰ যিটো স্ক্ৰিপ্ট বনোৱা হয় বা থিংকিং কৰা হয়, মডিউলটো বনোৱা হয়, সেইটো মেইনলি কোনে কৰে? আমি জানিব খুজিছোঁ, ইচ্ছা হৈছে, আমাৰ ভিউৱাৰসকলে জানিবলৈ খুজিছে। একচুৱেল ছাৰ, যেতিয়া এটা বস্তু আমি ভাবোঁ, প্ৰথমে আমি ভাবোঁ যে এতিয়া কিবা ট্ৰেণ্ডিং চলিছে নেকি, ফাৰ্ষ্ট সেইটো চাওঁ যে কিবা ট্ৰেণ্ডিং চলিছে নেকি। যদি ট্ৰেণ্ডিং চলা নাই, তেনেহ'লে বেলেগ কিবা চিন্তা চৰ্চা কৰোঁ। তো কথা হ'ল, স্ক্ৰিপ্টটো ফাৰ্ষ্ট ষ্টাৰ্টিংটো মই কৰোঁ আৰু ফিনিচিংটো টুটু ভাই, বেষ্ট ফিনিচাৰ আমাৰ ভিডিঅ'। মানে একচুৱেলি এটা ভিডিঅ'ত ফাইনেল শেপটো দিয়া হয়, মানে যিটো মানে টুইষ্ট থাকে, কিবা কিবি, মানে এটা নৰ্মাল এটা ভিডিঅ' চলি থাকোঁতে মানে মাজত কিবা টুইষ্ট দিব লাগে, মানে আনফৰ্চুনেটলি কিবা এটা ফান দিব লাগে। তো সেইটো মানে আৰু কি, সেইকাৰণে যিটো আমি কি কওঁ, কি কয়, কমেডি ইলেমেণ্ট সোমাই দিব লাগে নৰ্মেল কথাতে। সেইটো মানে হঠাতে মানুহ মানে কিবা এটা মানে শ্বক হৈ যাব যে এইটো মানে হ'ব পাৰে নেকি, ঘপক কৰি কিবা এটা আনএক্সপেক্টেড কিবা এটা আহি গ'ল। সেইটো আৰু যিটোৱে ভিডিঅ'টো বেছি এনজয়ফুল কৰে, জয়ফুল কৰে। ঠিক আছে, মানে থিমটো মই প্ৰথমে ভাবোঁ, টুটু ভাই যেতিয়া
ফোন দিওঁ এইটো থিমত ভিডিঅ' বনাম ডাইৰেক্ট কথা ঠিক আছে ঘৰত একেলগে বহো ধৰিম আজি ইয়াক কিবা ধৰি কিবা কিবি মানে উল্টা পাল্টা কিবা ডিসকাস কৰি থাকোতে কিবা এটা মানে ফান আহি যায় বা এইটো কৰিম মানে এনেকৈ মানে মাইণ্ডত সেট হৈ যায় তাৰপিছত কি আৰু ভিডিঅ'গ্ৰাফি আৰু এডিটিং এইটো সাধাৰণতে ডেছক্ৰিপশ্যনত দিয়েই থাকে কিন্তু মই দেখিছো যে বেছিভাগ ভিউৱাৰে ডেছক্ৰিপশ্যনটো নেদেখে কেনেকে ভিডিঅ'টো বনোৱা হয় তো মই আপোনালোকৰ পৰা শুনিব খুজিছো যে এই এডিটিং কোনে কৰে আৰু এডিটিং কৰাৰ সময়ত আৰু কিবা এলিমেণ্ট ভৰাই দিয়ে নেকি একচুয়ালি আমাৰ যিবিলাক ভিডিঅ' হয় বিহুজা ভইচত টোটালি ভিডিঅ' এডিটিং ৰাফিক কৰে মানে আৰু কেতিয়াবা মানে মই তাৰ লগত থাকো মানে কিবা সাউণ্ডৰ কাম হলে যে মানে কোনটো মানে কেনেকুৱা মানে মেচিং হ'ব সুইটেবল হ'ব নে নাই এটা মানে মই মানে তাৰ লগত থাকি মানে কি এক্টিংৰ লগত কি ধৰণৰ সাউণ্ড দিব লাগে সেইকাৰণে আইডিয়াটো হেল্পিং ভাৰ্ব হিচাপে মই কাম কৰো তাৰ লগত আপোনালোকে এই ভিডিঅ' কৰাৰ বাহিৰেও বেলেগ কিবা কাম কৰে নেকি মই জানিব খুজিছো হয় স্যাৰ আমি চাৰিটা বেলেগ কিবা কামত আছো মই এটা প্ৰাইভেট স্কুলত জব কৰো টুটু ভাইৰ ফেমিলি বিজনেছ আছে টুটু ভাইৰ দেউতাৰ ফাৰ্মাচী আছে তাতে হেল্প কৰিব লাগে আৰু আকিত এইবাৰ এইচএছ ছেকেণ্ড ইয়াৰ পঢ়া শুনাৰ বহুত চাপ আৰু মিজান আজি প্ৰেজেণ্ট নাই মানে স্কুলত পৰীক্ষা চলি আছে মিজানৰ এক্সাম চলি আছে সেইকাৰণে প্ৰেজেণ্ট নাই তো বাকি সময় যিখিনি আমি পাওঁ সেইখিনিত মানে ভিডিঅ'টো বনাওঁ এইটো আমাৰ প্ৰফেশ্যন নহয় পেশ্যন ভাল লাগে কাৰণে বনাওঁ আচ্ছা মাজতে মই এটা কথা সুধিব খুজিছো আকিদক সুধিব খুজিছো যে তুমি বুলি কৈছো দেই তুমি হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিবা মানে ফাৰ্ষ্ট ইয়াৰত পঢ়া সময়ৰ পৰাই হয়তো ভিডিঅ'বিলাক কৰি আছা তোমাৰ পঢ়াত কোনো প্ৰকাৰ বেয়া প্ৰভাৱ পেলাই নেকি বেয়া প্ৰভাৱ নেপেলাই আমি ভিডিঅ' চাউণ্ডত লওঁ আৰু মই একচুৱেলি ডাইলগ নাজানো মই স্ক্ৰিপ্টে নাজানো স্পটত আহি যেতিয়া মোৰ কি হ'ব কেৰেক্টাৰটো মোৰ তেতিয়া মই জানো মোৰ এইটো ডাইলগ হ'ব একচুৱেলি স্যাৰ এনেকুৱা হৈছে কথাটো মানে আমাৰ যিবিলাক মানে স্ক্ৰিপ্ট থাকে আমাৰ যিবিলাক ষ্টৰী থাকে তে আকিত আৰু মিজান তো ষ্টুডেণ্ট তেওঁলোকক তো ইমান চাপ দিব নোৱাৰো মানে পঢ়া শুনা কৰিব লাগে মানে এক্সট্ৰা চাপ থাকে সেইকাৰণে আমাৰ ষ্টৰী স্ক্ৰিপ্ট সকলোবিলাক মিলাই মানে শ্বুটিং স্পট সব কিছু মিলাই আমি আৰু ৰাফিক মানে তেওঁলোকক মানে যিদিনা শ্বট ল'ম সেইদিনা ৰাতিত কল দিওঁ যে কালি 2 ঘণ্টা বা 3 ঘণ্টা সময় দিব লাগিব তো সেইকাৰণে মানে তেতিয়া মানে 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে আহাৰ পিছত অন দা স্পট মানে তেওঁলোকক মানে চিন বিলাক বুজাই দিওঁ যে এইটো কৰিব লাগিব সেই 3 ঘণ্টাই আৰু মানে শ্বুটিং বা 2 ঘণ্টা শ্বুটিঙত থাকে আৰু বাকি যিবিলাক সময় লাগে এডিটিং আৰু কিবা কিবি কাম আছে সেইবিলাকক তেওঁলোক ইনভলভ নাথাকে যিসকল নতুন ক্ৰিয়েটৰ মানে আহিব খুজি আছে ষ্টুডেণ্ট তেওঁলোকৰ লেখাপঢ়া শেষ হোৱা নাই তেওঁলোকৰ কাৰণে আপোনালোকে কি মেছেজ দিব ইউটিউবৰ লগত আন কিবা এটা প্ৰফেশ্যন থাকিলে ঠিক আছে সেইটো থাকিলে ভাল কথা আৰু কথা হ'ল ষ্টুডেণ্টৰ তো মই BSc পাছ কৰিছোঁ 2018 টুটু ভাই BA পাছ কৰিছে তাৰপিছত আমি ইউটিউবত আহিছোঁ তাৰপিছত আগত অহা নাই কিন্তু তো যিহেতু পঢ়ি আছে পঢ়া শেষ হোৱা নাই মই ভাবোঁ সিহঁতে ইউটিউবিং কৰাটো ঠিক নহয় উচিত নহয় কাৰণ ইউটিউবিং লেখাপঢ়া শেষ কৰাৰ পাছত কৰিব পাৰে ইয়াৰ পৰা যিটো ইনকাম আহিব সেই ইনকাম বহুতে ভাবে যে বহুত ইনকাম হয় সেই সম্পৰ্কে আপোনালোকে কি ক'ব ইনকাম স্যাৰ পকেট খৰচ নচলে কেতিয়াবা এনেকুৱা হয় মানুহৰ মানে থিংকিং যে মানে ইমান ভিউজ হৈ আছে ইমান হয় মোৰ বিশ্বাস হৈছে যে তেওঁলোকে বাস্তৱ কথাটো কৈছে কোনো লোক ঢাক কৰা নাই তেওঁলোকে এক্সপেৰিয়েন্স হয় এনেকুৱা আৰু মানে যিসকল ষ্টুডেণ্ট আছে সেইসকলে যদি মানে এতিয়া মানে ৰানিং ষ্টুডেণ্ট থকা অৱস্থাত যদি মানে ভিডিঅ' বনাব খোজে তেনেহ'লে এটা ভিডিঅ' বনাওঁতে স্ক্ৰিপ্ট কৰিব লাগে মানে শ্বুটিং কৰিব লাগে এডিটিং কৰিব লাগে মানে গোটেইখিনি মিলাই মানে সময় নাথাকিব তো তেনেহ'লে মানে সেই ষ্টুডেণ্টৰ মানে কেনেকুৱা হ'ব মানে ফিউচাৰটো একদম মানে বৰবাদ হৈ যাব তো সকলো সময়ত মানে এই ভিডিঅ' পাৰপাছ মানে আজি এটা ভিডিঅ' দিলে 2 দিন পিছত আৰু এটা দিব লাগিব ৰেগুলাৰ দি থাকিব লাগিব সেইকাৰণে মানে এটাই সাজেষ্ট কৰো যিবিলাক ষ্টুডেণ্ট ৰানিং ষ্টুডেণ্ট সেইবিলাক মানে ভিডিঅ'ৰ পৰা দূৰত থাকিলেই ভাল হ'ব আৰু এটা কথা স্যাৰ ইউটিউবিং এইটো এটা নিচা হয় মানে আমি যেতিয়া আমি সপ্তাহত 2টা ভিডিঅ' দিওঁ আমাৰ 3 দিনৰ ভিতৰত আন এটা কনচেপ্ট ৰেডি কৰিব লাগে স্ক্ৰিপ্ট সব ৰেডি কৰিব মানে বহুত মেণ্টেল এফৰ্ট যায়
মানে এনেকুৱা হয় যে কেতিয়াবা মানে গমেই নাপাওঁ যে পৃথিৱীত আন কিবা কাম আছে নেকি। কেতিয়াবা এনেকুৱা হৈ যায় 4-5 ঘণ্টামান, ৰাতি 12টা বাজি গৈছে, মানে ইয়াৰ ঘৰতে বেছি ডিছকাছ হয়, ই খোৱাই নাই, খোৱা লোৱা হোৱা নাই, ঘৰৰ পৰা খোৱা লোৱা হোৱা নাই, ঘৰৰ পৰা মানুহে মাতি মাতি টোপনি মাৰিছে, আৰু আমি দুটা বিন্দাছ স্ক্ৰিপ্ট লৈ ভাবি আছো, এনে হাঁহি আছো, এনে কিবা কি কৰি আছো, বেলেগ কিবা নাই। এইটো যে ষ্টুডেণ্টে কৰে কিমান লোকচান হ'ব, কাৰণ স্ক্ৰিপ্টটো এটা বেলেগ জিনিস। আৰু স্ক্ৰিপ্টটো মানে বহুত মানে ইজি নহয়, কাৰণ কিবা এটা মানে নৰ্মেলি কিবা এটা কপি কৰিলেতো নহয়, মানে ইউনিক কিবা এটা দিব লাগিব, মানে ভাল ক্ৰিয়েট কৰিব লাগিব, তেতিয়াহে মানুহে এনজয় কৰিব। আৰু যদি এতিয়া মানে কিবা নৰ্মেলি এটা কিবা দিওঁ, তেনেহ'লে মানুহৰ ভিডিঅ' চাই ডাইৰেক্ট ভিডিঅ' বনাই দিব পাৰো, সেইটোতো নকৰো, আৰু সেইটো কৰিলেতো ছাকচেছ মানে কি, মানে ৰেছপন্স ভাল নাহিব। সেইকাৰণে মই এটা কথা সুধিব খুজিছো যে ভিডিঅ' বিলাক আপোনালোকে যেতিয়া বনায়, তেতিয়া কোনবিলাক কথাৰ ওপৰত আপোনালোকে বেছি গুৰুত্ব দিয়ে? ভিডিঅ'বিলাক যেতিয়া আমি বনাওঁ, স্ক্ৰিপ্টবিলাক যেতিয়া চিন্তা কৰোঁ, তেতিয়া এটা কথা আমাৰ মূৰত থাকে বা সকলো সময়তে, যে আমাৰ কনচেপ্টটো ফেমিলি কণ্টেণ্ট হ'ব লাগিব, যাতে সকলোৱে ফেমিলিক লৈ এনজয় কৰিব পাৰে। কাৰণ মই এজন টিচাৰ হওঁ, বহুত সৰু সৰু ল'ৰা ছোৱালী মোৰ ভিডিঅ' চায়, আৰু আমাৰ ফেমিলি মানে মোৰ ফেমিলি 2 ভাই সকলোৰে ফেমিলি মানুহে ভিডিঅ'বিলাক চায়। আৰু আজি হয়তো আমাৰ যাতে বেয়া কথা নাথাকে, অশ্লীল আচৰণ নাথাকে, এইখিনি আমি চিন্তা কৰোঁ। আৰু যদি কেতিয়াবা মানে এটা ক'ব লাগে, সেইটোতো আমি বিপ ইউজ কৰোঁ, চেঞ্চৰ ইউজ কৰোঁ, সেইটো মানুহে গম পাব যে কিবা এটা বেয়া কথা আছিল, কিন্তু কি কৈছে সেইটো গম নাপাব, সেইটো হয়তো গম নাপাব। এইখিনি আমি মূৰত সকলো সময়তে ৰাখোঁ, যাতে সকলোৱে এনজয় কৰিব পাৰে ভিডিঅ'। আপোনালোকে যেতিয়া ভিডিঅ'টো কৰে, শ্বুটিং কৰে, তেতিয়া আপোনালোকে শ্বুটিং কৰিব বুলি যোৱা শুনি বহুত মানুহ তাতে নিশ্চয় গোট খাই, আমি গম পাইছো। তাতে আপোনালোকৰ ষ্টুডেণ্টও থাকে, আপোনালোকৰ সন্মানিত ব্যক্তিও থাকে কেতিয়াবা নিজৰ। যেনেকে আপোনালোকে ডাইলগ বিলাক কয়, আপোনালোকৰ তেতিয়া লাজ নালাগে নেকি কওঁতে? একচুৱেলি ছাৰ, লাষ্ট মানে ফাৰ্ষ্ট টাইম লাগিছিল, মানে যেতিয়া ডাইলগ মানে দিব খুজিছিলো, তেতিয়া মানে এনেকুৱা লাগিছিল যে কোনোবাই মানে হাঁহি আছে, কোনোবাই কিবা কিবি ভাবি আছে, সেইকাৰণে মানে ডাইলগ ডেলিভাৰীটো মানে ভাল নাছিল। তাৰপিছত মানে 2-এটা মানে ভিডিঅ' এনেকৈ বনাই থাকোতে মানে এতিয়া সময় আহি গ'ল কি মানুহৰ মানে সন্মুখতে ভিডিঅ' বনাব লাগে, মানে উপায় নাই। তাৰপিছত এতিয়া লাহে লাহে হৈ গৈছে, মানে এতিয়া আৰু কি কম, মানে নিৰ্লজ্জ যিটো কয়, মানে এনেকুৱা হৈছে, মানে যদি এতিয়া মানে 100-150 মানুহ থাকে, কোনো প্ৰব্লেম নাই, লাজ ভাৱটো নাহে, আৰু নেচাৰেলি আপোনালোকে লাষ্ট ভিডিঅ' গ'ল ভোট কেন্দ্ৰ, যেন 200+ তাতে আছিল, অডিয়েন্স আছিল, তাৰ মাজতে আপোনালোকে নেচাৰেলি কামখিনি কৰিছে। আমাৰ ভিউৱাৰ সকলে নিশ্চয় আশা কৰি আছে আপোনালোকে যে এই যে ভিডিঅ' বিলাকত ডাইলগ দিয়ে, তো তেনেকুৱা আমাৰ ভিউৱাৰ ৰংমহল টিভিৰ ভিউৱাৰ সকলৰ কাৰণে যদি আপোনালোকে আপোনালোকৰ পছন্দ মতে যদি এটা ডাইলগ শুনাই দিয়ে, নিশ্চয় আমাৰ ভিউৱাৰ সকলে ভাল পাব। ঠিক আছে ছাৰ, মোৰ যিটো ভাইৰেল ডাইলগ আছিল, ভাই রে ভাই, বিড়ির মুতা আর ইলশে মাছের মাতারে ভাই একই সাথ, খালি একটা টান দিবে দে, বহুত এনজয় কৰিছে আমাৰ ভিউৱাৰ সকলে, আৰু সেইটো ভাইৰেলো হৈছে। প্ৰথমটো যদিও বেছি ভাল লাগিছিল, কিন্তু বিশেষ কাৰণবশতঃ সেইটো আৰু আপোনালোকে ডিলিট কৰিলে কি হ'ব নাজানো। আৰু সেই সময়তে আমাৰ এটা ভিডিঅ' আমাৰ যিটো আছিল ভকাৰু চিৰিজৰ এটা মানে ডাইলগ আছিল, মানে তেতিয়া মানে ৰাফিক ভাইৰ মানে গ্ৰাফি ধৰি আছিলো, সেই সময়তে মানে মোৰ এটা কল আহে, আৰু সেইটো মানে কলত তেনেকুৱা আছিল, হেল্ল' মা তুমি পান্তা ভাত নে বৈ থাকা, আমি লবণ নেগেট আছিল। তো এইটোৱে আছিল আমাৰ ডাইলগ, এইটো মানে বহুত এনজয় কৰিছিল, মানে বহুত ভালভাৱে লৈছিল। এইবিলাক বহুত ঘৰুৱা কথাবিলাক বহুতে শুনি বহুত ভাল পায়, মানে আৰু এই সৰু সৰু কথাবিলাক আপোনালোকে যে এলিমেণ্ট বিলাক যে ভৰাই দিয়ে, সেইটো কাৰণে আপোনালোকৰ ভিউৱাৰ সকলে বেছি পছন্দ কৰে, ভাল পায়। আৰু এটা কথা কি হ'ল, মানে আমাৰ সকলো সময়ত মানে এটা মাইণ্ডত থাকে যে কিছু কথা আছিল, সেইবিলাক মানে এতিয়া বিলুপ্ত হৈছে, মানে বহুত আগত মানে সেইবিলাক বহুত ইউজফুল আছিল, যেনেকুৱা মানে পান্তা ভাত, লবণ, মানে তেলৰ পিঠা, এইবিলাক কথা মানে কেতিয়াবা যেতিয়া মানে এতিয়া যেতিয়া মানে আমালোকে প্ৰেজেন্ট কৰো, তেতিয়া মানে আগৰ কথাবিলাক মানে মানুহৰ মাইণ্ডত আহি যায়, আৰু সেইবিলাক মানে বহুত এনজয় কৰে, সেইটো মানে ৰিয়েলিষ্টিক ফিল পায়, সেইকাৰণে মানে বহুত ভালভাৱে লয়, সময় দিয়ে, তাৰ মাজতে সময় দিয়ে। আপোনালোকৰ ডাইলগ বিলাক যাতে খুব এনজয়েবল হয়, আপোনালোকে স্ক্ৰিপ্ট বিলাক আগতে লিখি ৰাখে, এনে ইনষ্টেণ্ট আপোনালোকে? আমাৰ কনচেপ্টটো চিন্তা কৰি ৰাখো, মানে কেনেকে স্ক্ৰিপ্ট লিখা নহয়,
মানে আমি যিহেতু আমি নিজে কন্টেন্ট ক্ৰিয়েটৰ হওঁ সেইকাৰণে লিখাৰ সকলো সময় ডিসকাস কৰি থাকো তো আমাৰ মাইন্ডতো থাকে মানে আমাৰ মাইন্ডত থাকে মানে যিহেতু আমাৰ দুইজনে মানে সকলো সময় ডিসকাস কৰি থাকো যেতিয়া মানে আমাৰ মানে শুটিং ষ্টাৰ্ট হয় তো মানে যিবিলাক মানে কৰিব লাগে যিটো মানে কি কয় ডাইৰেকশ্যন মানে আৰু শুটিংটো কেনেকৈ কৰিব লাগিব সেইটো মানে আমাৰ অন দা স্পট মানে সেইটো মিলাই কৰি দিওঁ মানে স্ক্ৰিপ্টেড নাথাকে এতিয়া আমাৰ দুটা চেনেল আছে এটা পুৰণা আছে ৰংমহল টিভি তাতে গান ব্লগিং বিলাক হয় নাটক বিলাক হয় আৰু মোৰ এটা চেনেল আছে মাই ইংলিছ ক্লাছৰুম য'ত ইংলিছ শিকোৱা হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেইটো মই উৎসৰ্গা কৰিছোঁ ইংলিছ টিচাৰ হিচাপে তো আমাৰ এই দুটা চেনেলৰ ভিউৱাৰসকলক আপোনালোকৰ তৰফৰ পৰা কিবা মেছেজ দিব নেকি মই ভিউৱাৰ্ছসকলক এইটোৱে ক'ব খোজো যে ছাৰৰ চেনেল যিটো আছে ৰংমহল টিভি এইটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আৰু ছাৰে যিহেতু নিজে গান লিখে নিজে গান গায় বহুত ভাল লাগে ছাৰৰ গানবিলাক আপোনালোকেও চাব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰাই লাগবে এইটো মাষ্ট বি নহ'লে চলবে না মোৰ ৰিকুৱেষ্ট আৰু যিবিলাক ষ্টুডেণ্ট আছে সিহঁতে ছাৰৰ যিটো আছে মাই ইংলিছ ক্লাছৰুম মানে ইংলিছ শিকাৰ বাবে সেইটো ভিজিট কৰিব পাৰে মই ছাজেষ্ট কৰোঁ এজন ইংলিছ টিচাৰ ৰিটায়াৰ্ড হয় বহুত এক্সপিৰিয়েঞ্চ আছে সেইখিনি তাতে ব্যক্ত কৰে তোমালোকে সেইখিনি চালে বা শুনিলে বহুত শিকিব পাৰিবা আমি আমার ল্যাঙ্গুয়েজেই কই এই কথাটি স্যারে আসছে চাপড় থেকে বহুত ভালো লাগছে স্যারের সাথে বসলাম গল্প করলাম তো বহুতই ভালো লাগলো আর স্যার আমাদের ভিডিও দেখে বা আমাদের মানে চ্যানেলটা এত মানে সাপোর্ট করে মানে আমরা মানে বহুতই হ্যাপি যে স্যার আমাদের আর কি আজকে বাড়িতে আসছে আর ঘটনা হলো স্যারের ভিডিও মানে দুইটা চ্যানেল আছে একটা হচ্ছে রংমহল টিভি আর একটা হচ্ছে মাই ইংলিশ ক্লাসরুম তো সবাই আর কি চ্যানেল দুইটা সাবস্ক্রাইব করবেন আর বিশেষ করে রংমহল ওইটা সাবস্ক্রাইব করবেন আর ভালো ভালো ভিডিও ইনশাআল্লাহ আমরাও ভালো ভালো ভিডিও হয়তো কোনবা টাইমে স্যারের সাথে ওই ধরনের কোন ধরনের যদি শর্ট ফিল্ম বা কোনো ধরনের হয় আমরা ইনশাআল্লাহ করবো তো সবাই সাবস্ক্রাইব করবেন আর রংমহলের সাথে থাকবেন তো স্যার কিছু ধন্যবাদ ভিউৱাৰসকল মোৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিছোঁ যদি আপোনালোকৰ কোনোবাই বেহুদা বয়েজ এতিয়ালৈকে চোৱা নাই তেনেহ'লে আপোনালোকে জানি ৰাখক যে জীৱনত বহুত ডাঙৰ এটা মিছ কৰিছে আপোনালোকে এটা হাঁহিৰ খোৰাক এতিয়ালৈকে বিচাৰি পোৱা নাই মই কৈছোঁ আপোনালোকে বেহুদা বয়েজ তেওঁলোকৰ ভিডিঅ' চাওক আৰু মোৰ এটা কনফিডেন্স আছে এটা ভিডিঅ' যেতিয়া চাব তেতিয়াহ'লে তেওঁলোকৰ ভিডিঅ' আপুনি বিচাৰি থাকিব ভিডিঅ' ক্ৰিয়েটাৰ আছে সকলোৱে চাই যে ভাল ভাল জাগা বিচাৰি উলিয়াই তালৈকে যায় ভাল ভাল দামী দামী বস্তু দেখুৱায় আৰু কনচেপ্টটো এনেকুৱা যে বেছি দামী বস্তু দেখুৱালে ভিউৱাৰ বিলাকে বেছি ভিডিঅ'টো কিন্তু আপোনালোকৰ ভিডিঅ' বিলাকত এইটো অলপ পাৰ্থক্য পাইছো যে আপোনালোকে সাধাৰণ ভিলেজ এৰিয়াতেই অলপখিনি ঠাই হালমাৰাৰ মানে এৰিয়াৰ ভিতৰতে আপোনালোকে ভিডিঅ' বনায় তথাপিও আপোনালোকৰ ভিডিঅ' বহুত ভাইৰেল হয় ইয়াৰ অন্তৰালত কি আছে এইটোৰ কাৰণ ছাৰ ভিলেজৰ যিটো ভিউ আছে ঐতিহ্য এইটো এটা ঐতিহ্য মানে বহুত মানুহে কমেন্ট কৰিছে ভাই ভিলেজতে বনোৱা সেইটোৱে ভাল লাগে চৰবিলাকে চাই ভাল লাগে ভিলেজ লাইফৰ যিটো সৌন্দৰ্য সেইটো ফুটি ওলাই সেইটো ভাল লাগে আমি দুই এটা ভিডিঅ' যে বনাইছিলো গুৱাহাটীত ধুবুৰীত সেইখিনিত আমি দুই এটা কমেন্ট পাইছিলো যে ভাই তোমালোকৰ চৰৰ ভিডিঅ' বিলাকে ভাল লাগে সেইখিনি লোকেশ্যনে ঠিক আছে আৰু যিহেতু আমি গোটেইকেইটা অলপ বিজি থাকো মানে আমাৰ যিহেতু প্ৰফেশ্যনটো ব্লেক দূৰত যোৱাৰ সময় নহয় সময়খিনি নাপাওঁ এইটোৱে আছিল মানে এই সেম লোকেশ্যনৰ আৰৰ কাহিনী আৰু আজিকালি দেখিছো ভিডিঅ' বিলাক যিসকলে বনায় ক্ৰিয়েটৰ যিবিলাক তেওঁলোকৰ চেনেলৰ নাম এনেকৈ দিয়ে যেন বহুত ইউৰোপিয়ান টাইপ বহুত ধৰণৰ ষ্টাইল কৰি দিয়ে হয় বহুত ধৰণৰ বোলে 09 সেনেকুৱাকৈ দিয়ে আজিকালি যিটো মানুহৰ মূৰত নোসোমায় কিন্তু আপোনালোকৰ ভিডিঅ' চেনেলটোৰ নাম দিয়া হৈছে বেহুদা বয়েজ ইয়াৰ তাৎপৰ্যটো কি তাৎপৰ্যটো ছাৰ আমাৰ আৰু এটা চেনেল আছিল অকামিলা পোলা বেংগলী লেংগুৱেজত আছিল ভিডিঅ'বিলাক এইটো বহুত আগত ভিডিঅ' অকামিলা মানে সেইটো সকলোৱে বুজি পায় যাৰ কোনো কাম বন নাই এনেই ঘূৰি ফুৰে সেইটোৰে মানে হিন্দী আৰু ইংলিছ টাৰ্মটো হ'ল বেহুদা বয়েজ অকামিলা পোলা সেইটো সেম কিন্তু ইউনিক অলপ ইউনিক এইফালে এইটো হিন্দী সেইফালে ইংলিছ বেহুদা বয়েজ কিন্তু মিনিংটো একে যাৰ কোনো কাম বন নাই বেহুদা মানে যাৰ কোনো কাম বন নাই আৰু যিখিনি কৰে সেইখিনি অৰ্থবিহীন বেহুদা অনৰ্থ আৰু নামটোও বহুত এট্ৰাক্টিভ খুব সুন্দৰ হৈছে আৰু তাৰ কাৰণে আমি নামটোও এনজয় কৰোঁ আৰু বেহুদা বয়েজ বুলি ক'লেই এটা সেন্সেশন আহি যায় বেহুদা বয়েজ
সেইটোৱে সকলোৰে ভাল পোৱা আৰু সকলোৱে ছাপোৰ্ট কৰি আছে, বহুত ভাল লাগি আছে, মটিভেট হৈ আছো মানে সেইকাৰণে মানে ভাল ভাল ভিডিঅ' আহি আছে আৰু ইনশাআল্লাহ সন্মুখত আৰু আহি যাব।